ডিউটি মাৰি শেষ কৰিলোঁ 5-6 ঘৰমান কৰিলোঁ নোৱাৰি নেটটোৰ কাৰণে বহুত অসুবিধা হয় আৰু এতিয়া আছোঁহি মই ডুবদৰ এইডোখৰ ভাবিলোঁ এইডোখৰ অলপ দেখুৱাই থৈ যাওঁ আপোনালোকক দেখুৱালোঁ এইডোখৰ দেখুৱাইছোঁ এটা বিশেষ কাৰণতহে এইটো হৈছে নেমুজান সংযোগী কৃষি বান্ধ এইটো আগতে বহুত মানে কি ক'ম নাছিলে গোটেই জাবৰে পোত খাই আছিলে জাবৰে মানে হাবি জংঘল এইটো এমাহ মানৰ আগতে ধুনীয়াকৈ এইটো চাফা কৰি গ'ল JCB লগাই ধুনীয়াকৈ আগতে হেনো এইটো প্ৰায় মানুহে বালি উলিয়াই ঘৰ সাজিছিলে এতিয়া দেখিছেনে এইবোৰ বালি ধুনীয়াকৈ এতিয়া বালি ইয়াত আহিবলৈ ধৰিছে আৰু এই গোটেই এইটো যিটো বান্ধ এইটো বান্ধ বুলি ক'ম নহ'লে এইটো এটা খুঁটি বুলি ক'ব পাৰিম আমি এইটো আগতে একদম পূৰা লেতেৰা আছিলে এইটো পূৰা আগতে আপোনালোকে ইয়াত গোটেই জংঘল হাবি গোটেই বন চন মানে গোটেই ঢাক খাই আছিলে একো নাছিলে চিনচাপ এতিয়া দেখিছেনে এইটো চাফা কৰি কেনেকুৱা কৰি দিলে এতিয়া পানী খৰালে বাৰিষা দিনত ইমানেই পানী আহিলে যে এই ছাইডটো খহাই লৈ গ'ল দেখিছেনে এইটো চক আগতে এইবোৰ চব মানে পূৰা বন চন আছিলে কাৰণে পানীও কমকৈ আহে মানে গছ বন চনবিলাক থকাৰ কাৰণে এইবিলাক পটককৈ খহাব পৰা নাছিলে এইবোৰ দেখিনে এতিয়া এইটো নতুনকৈ বহাইছে এইটো আগতে নাছিলে এইবোৰ চাফা কৰাৰ পিছতহে এইটো এতিয়া নতুনকৈ বনাইছে এতিয়া পানী দেখিছেনে কিমান ধুনীয়াকৈ বৈ আছে আগতে পানী নাথাকে এইটো শুকান হৈ থাকে আৰু ইয়াৰ লোকেল মানুহে কৈছিলে যে এই সুঁতিটোৱেদি যি পূৰা বালি যায় আৰু সেই বালিয়ে হেনো এটা সময়ত মানুহে ঘৰ সাজিছিলে আৰু কিন্তু এইটো চফা নকৰা আগতে কিন্তু এইটোৱেদি পানী যোৱা নাছিলে এতিয়া দেখিছেনে আৰু এই পানীবোৰ আহে সেই নগা পাহাৰৰ ফালৰ পৰা এইটো পাহাৰটো দেখিছেনে এইটো ডাইৰেক্ট নগা পাহাৰৰ লগত কানেকশ্যন হৈ আছে তাৰপৰা পানীটো এইফালেদি বৈ আহে সেইফালেদি এইফালে এইটোৱে ঢিপে দেখিছে এইবোৰ য'ত গছবিলাক দেখিছে সেইফালেদি গৈ থাকে একদম পাহাৰৰ লগত কানেকশ্যন আছে এইটো আৰু তাৰ পৰাই পানীটো আহি থাকে বাৰিষা দিনত পূৰা ইয়াত পূৰা পানী হৈ যায় আৰু মাছো আহে ইয়াত মাছো আছে বাৰিষা দিনত পূৰা মাছ ধুনীয়াকৈ ইয়াত মানুহে জাল পাতি ধৰে দেখিছেনে এইটো পূৰা সেইফাললৈকে পাহাৰৰ লগত কানেক্টেড হৈ আছে এইটো এইফালৰ পৰা এনেকৈ বৈ আহি এইটো ৰাস্তা এইটো ডুবদৰ ৰাস্তাটো আমগুৰি কানেক্টেড তাৰপিছত এইফালে এইবিলাক এনেকৈ বৈ গৈ এইটো দেখিছেনে এইটো আকৌ এইফালে দিবগৈ সেই ৰাস্তাতেদি এইফালেদি ওলাই গৈ এইটো আগতে একো পানী চানী নাছিলে এতিয়া এইটো পূৰা পানী দেখিছেনে বালিও আহে আজিকালি শিল বালি চব আহে এইটো দেখালোঁ আপোনালোকক এইটো ডুবদত আছে ডুবদৈ চাৰিআলিৰ পৰা অলপ আহিলে আপোনালোকে দেখিবই এইটো আৰু এতিয়া ঘৰলৈ যাওঁ বহুত দিনৰ মূৰত এনেকৈ ভিডিঅ' আপলোড কৰিছোঁ আৰু ভিডিঅ'টো চাই পিনি আপোনালোকে চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কি ক'ম এতিয়া লাহে গৈ থাকোঁ ঘৰলৈ আৰু এইফালে এতিয়া পথাৰ দেখিছেনে পথাৰ পূৰা চিৰ সেউজীয়া হৈ আছে এইবিলাক এতিয়া লাহে ঘৰলৈ গৈ থাকোঁ বন্ধুসকল আকৌ এটা নতুন ভিডিঅ'ত লগ পাম জয় অসম।